বিটি ব্লগ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখাম মহাৰাষ্ট্ৰ পুনেত কিবা এটা জব কৰি আছোঁ আমি, আৰু সেই জব কৰা কোম্পানীৰ পৰা আমাক থকাৰ কাৰণে কেনেকুৱা সা সৰঞ্জাম দিছে, নতুনকৈ পুৰণাবিলাক গুচাই এতিয়া আকৌ নতুনকৈ দিছে। আমি মোটামুটি এনেকুৱা অৱস্থাত থাকোঁ, আপোনালোকে চাই থাকক। হেল্ল', চাওক কি দেখাত কিন্তু ধুনীয়া দেখা গৈ আছে। চাওক লোহাৰ খাট, একচুৱেলি এটা খাটত দুজনকৈ মানুহ থাকিব পাৰি। এতিয়া চাওক আমি সকলোৱে যিয়ে যিটো খাট পচন্দ কৰে তাতে আমি মেৰামতি কৰি আছোঁ। এয়া কেনেকুৱাকৈ সজাই আছে চবে। এয়ে আমাৰ বিদেশত কাম কৰা মানুহৰ এয়ে থকা কাৰণে সুবিধা, আৰু খোৱাৰ কাৰণে ৰাতি কেণ্টিনত যাব লাগে। এয়ে চাওক, ইয়ে কাপোৰ কানি আৰাৰ কাৰণে কোনোবাই ৰছী বান্ধি আছে, কোনোবাই বেডশ্বীটটো লৈ দৌৰা দৌৰি কৰি আছে। এয়ে চাওক, এতিয়া মিস্ত্ৰীবিলাকে আমাৰ এই খাটবোৰ বনাই দি থৈ গ'লে। এনেকুৱাকৈ কিন্তু আমাৰ থকাৰ অভ্যাস নাই, তথাপি কি কৰিম এতিয়া। এয়া তথাপি ভাল লাগিব আশা কৰিছোঁ। এয়া চাওক, কোনোবাই চাই আছে, কোনোবাই আকৌ মিস্ত্ৰীৰ লগতো কাম কৰি আছে, আৰু কোনোবাই এই বেডশ্বীট বেড কভাৰ লৈ আমাৰ এই চাওক, আমি যিকোনো এটা চিটত থাকিব লাগিব। ভিডিঅ'টো যদি ভাল লাগে সকলোৱে শ্বেয়াৰ এটা কৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।